হেল্ল' ফ্ৰেণ্ডছ, আজি আমি ঐতিহাসিক অশ্লকান্ত মন্দিৰলৈ যাম আৰু এই মন্দিৰটো ব্ৰহ্মপুত্ৰৰ দাঁতিত অৱস্থিত এটা বিখ্যাত মন্দিৰ আৰু এখন পৰ্যটনস্থলী হিচাপেও হৈছে। আৰু ইতিমধ্যে আমি মন্দিৰৰ কাষত আহি উপস্থিত হৈছোঁ আৰু যিহেতু মন্দিৰটো ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে অৱস্থিত আৰু এই বাৰিষা কালত ব্ৰহ্মপুত্ৰৰ পানীও ভৰি পৰিছে আৰু সৌন্দৰ্যটো দুগুণে বৃদ্ধি হৈছে। এইটো মন্দিৰৰ ওপৰলৈ যোৱা চিৰি। এই চিৰিটোৰ পৰা চালে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য ভালদৰে উপলব্ধি কৰিব পাৰি। লগতে সেইফালৰ মনোৰম দৃশ্য বা ৰাজিও উপভোগ কৰিব পাৰি। আৰু এইদৰে মূল চিৰিৰে আমি অশ্লকান্ত মন্দিৰৰ মূল মন্দিৰলৈ আমি খোজ ল'লোঁ। এই অশ্লকান্ত মন্দিৰটো ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৰ্থাৎ উত্তৰ গুৱাহাটীত অৱস্থিত আৰু এটা জনশ্ৰুতি মতে নৰকাসুৰক বধ কৰিবলৈ ভগৱান শ্ৰীকৃষ্ণই কামৰূপলৈ আহোঁতে এই ঠাইডোখৰত তেওঁৰ অশ্ব বা ঘোঁৰা ক্লান্ত হৈ পৰিছিল আৰু সেয়ে ইয়াত ভগৱান শ্ৰীকৃষ্ণই জিৰণি লৈছিল আৰু সেইকাৰণে এই ঠাইখিনিক তেওঁৰ ঘোঁৰাবোৰ যিহেতু ইয়াত ভাগৰি পৰিছিল সেইকাৰণে অশ্লকান্ত হয় বুলি কোৱা হয়। আৰু এই অশ্লকান্ততে এটা মন্দিৰ পিছৰ শতিকাত আহোম ৰজাসকলে নিৰ্মাণ কৰে আৰু এই মন্দিৰটো আহোম ৰজা শিৱসিংহই নিৰ্মাণ কৰে বুলি প্ৰবাদ আছে। এই মন্দিৰটো হিন্দুসকলৰ বাবে অতি পবিত্ৰ তীৰ্থ বুলি জনবিশ্বাস প্ৰচলিত আৰু এই মন্দিৰটোলৈ বিভিন্ন যাত্ৰী আহে। এইটো অশ্লকান্তৰ মূল মন্দিৰ। এই মন্দিৰটো শিৱসিংহই নিৰ্মাণ কৰিছিল।